নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে কুশলে আছে। মই কেয়াৰ বৰ্মনে স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ এই কেয়াৰ বৰ্মন কিষাণ ইউটিউব চেনেলটোলৈ। আপোনাৰ বাৰু ব্ৰেকআপ হৈছে নেকি? যদি ব্ৰেকআপ হৈছে তেনেহ'লে চোৱা মোৰ এই ভিডিঅ'খন। আৰু যিসকলৰ ব্ৰেকআপ হোৱা নাই তোমালোকেও চোৱা আৰু এতিয়াৰ পৰা অলপ জানি থৈ দিয়া ব্ৰেকআপৰ পিছত কি হ'ব পাৰে। চাওক, ব্ৰেকআপৰ আগত কিমান মিঠা কথা, বাবু, সোনা, মোনা, জান, ধুনু, মুনু, জানু, কিমান মিঠা কথা। মৰমে মৰম, মিঠাই মিঠা, মিঠাৰ আৰু শেষ নাই, মৰমৰো শেষ নাই। ফোনে ফোনৰ ওপৰত ফোন। কোনোবা দিনা এনেকুৱা হৈ যায় ফোন কৰোঁতে কৰোঁতে গোটেই ৰাতি পুৱাই যায়, তথাপি গমেই পোৱা নাযায় যে ৰাতি পুৱাই গ'ল। কিমান মৰম, কিমান ফোন, মৰমৰো শেষ নাই, ফোনৰো শেষ নাই। ফোন কি কৰা, জানো কি কৰা, ভাত খালানে নাই তুমি? যদি কিবা কাৰণত কৈ দিয়া নাই খোৱা, কিয় খোৱা নাই ফোন, খাই লোৱা না প্লিজ। তুমি নাখালে কিন্তু ময়ো ভাত নাখাম, মোক বৰ দুখ লাগি আছে, প্লিজ খোৱা নাজান, খাই লোৱা মোৰ জান, মোৰ সোণ, মোৰ ধুনু, ভাতখিনি খাই লোৱা প্লিজ, আগতে ভাত খোৱা যেন। আৰু যেতিয়া ব্ৰেকআপ হয়, তুমিতো দূৰৰ কথা, কোনোবা এজনেই যায় যদি তাইক সোধে তোমাৰ কথা, লগে লগে কি উত্তৰ আহিব জানা? তাৰ কথা মোৰ আগত একেবাৰে নকবি, সি এটা মহাশয়তান, হাৰামী, কুকুৰ, ফাল্টু, তাৰ কথা মোৰ আগত একেবাৰে নকবি। তাক দেখিলেই মোৰ গাত জ্বৰ উঠে, তাক দেখিবলৈ মোৰ অলপো ইচ্ছা নাই। তেনেহ'লে এতিয়া মন কৰা, যাৰ লগত অলপ কথা নাপাতিলে থাকিব নোৱাৰা, এতিয়া তাৰ কথা শুনিলে বেয়াহে লাগে। যাক নেদেখাকে এদিন থাকিব নোৱাৰা, এতিয়া তাক দেখা পালে জ্বৰ আহে। যাক দেখিলেই মাতিছিলা বা ফোনতো মাতিছিলা জান, ধুনু, মুনু, সোণ, এতিয়া তাৰ নাম হৈ পৰিল মহাশয়তান, হাৰামী, ফাল্টু, কুকুৰ আৰু কিবা কিবা। যাৰ ফোন অলপ সময় নাহিলেই মনটো চটপটাই থাকে, এতিয়া তাৰ ফোন নম্বৰ ব্লক লিষ্টত। হয়নে নহয় বাৰু চাওক। এনেকৈ প্ৰায় 90% ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হয়। হোৱাৰ পাছত বহুতজনে বহুত ধৰণৰ বেয়া ৰাস্তাত গুচি যায়। বহুতো ল'ৰাই মদ, ভাং, বিড়ি, চিগাৰেট বেছিকৈ খোৱা আৰম্ভ কৰে আৰু নিজৰ দেহাৰ অৱস্থাটো বেয়া কৰে, একেবাৰে বেয়া কৰি পেলায়। নিজৰ কাম কাজ বাদ দি সেই বেয়া ৰাস্তাটোতে গুচি যায়। এনেকুৱা বহুত ভাল ল'ৰা ছোৱালীও বেয়া হৈ যায়। ঘৰত ভাল ধৰণে কাম কৰা ল'ৰাজনো মদ, ভাং, বিড়ি, চিগাৰেট খাই বেয়া ৰাস্তাত গুচি যায়। এনেকৈ মদ, ভাং, বিড়ি, চিগাৰেট এইবিলাক খাই থাকোঁতে দেহাৰ অৱস্থাটো বেয়া হৈ যায় আৰু ফলত এদিন সেই নিচাতে পৰিণত হৈ যায়, সেইবোৰ নিচাতে পৰিণত হৈ যায় আৰু নানান ধৰণৰ বেমাৰ আজাৰ সোনকালে দেখা দিয়ে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰোঁ যে ব্ৰেকআপ হোৱাৰ পাছত কেতিয়াও এনেকুৱা কাম নকৰিবা প্লিজ। মনটো তোমাৰ যিমান দুখী নহওক কিয়, সদায় তুমি সুখী বুলি ভাবিবা নিজকে। সি তোমাক হয়তো এতিয়াই এৰি দিছে, হয়তো বহুত ভালে কৰিছে, তোমাৰো বহুত ভাল হৈছে, কিয়নো ইমান দিন সি আছিল এটা মুখা পিন্ধা, অভিনয়ৰ মুখা। এতিয়া সি তোমাক এৰি দিছে, বহুত ভালে কৰিছে, তোমাৰো বহুত ভাল হৈছে, অলপ সোনকালে তোমাক এৰি দিছে। এতিয়া তুমি নিজৰ কেৰিয়াৰ গঢ়াত অলপ সুবিধা হ'ব। নহ'লে যদি তোমাক দেৰিকৈ এৰি দিলে হয়, হয়তো তোমাৰো বহুত প্ৰব্লেম হ'ল হয়। তোমাক সোনকালে এৰি দিছে, ভালে হৈছে, তুমি এতিয়া তাক চিনি পাইছা, সি কেনেকুৱা ধৰণৰ মানুহ, তাৰ মুখাখন এতিয়া খুলি গৈছে, তাৰ আচল চৰিত্ৰটো ওলাই পৰিছে। এতিয়া ব্ৰেকআপৰ পাছত যদি তুমি মদ, ভাং, বিড়ি, চিগাৰেট এইবিলাক খাই ঘূৰি ফুৰি থাকা, ছোৱালীজনীয়ে তেতিয়া কি ভাবিব তোমাক জানা? যে তাক এৰি দিছোঁ, বহুত ভাল কৰিছোঁ, যি মদাহী ল'ৰা। আৰু যদি তুমি মদ, ভাং খাই বেমাৰত পৰি যোৱা, ছোৱালীজনীয়ে তেতিয়া আৰু বেছি মনে মনে ভাল পাব। কিয় কওকচোন? সি ভাবিব তাক এৰি দিছোঁ, ভগৱান ভালে কৰিছোঁ, ভগৱান তোমাক লাখ লাখ শুক্ৰিয়া, বেমাৰী মানুহজনক মই এৰি দিছোঁ, ভালে কৰিছোঁ। আৰু এনেকুৱা কৰোঁতে বহুতো ল'ৰাৰ জীৱন হয়তো নষ্ট হৈ যায় একেবাৰে। আৰু ছোৱালীবোৰে নিজক ভাগ্যমতী বুলি ভাবি লয় নিজকে। গতিকে বন্ধুসকল, কেতিয়াও এনেকুৱা কাম নকৰিবা যিটো কাম কৰিলে তোমাৰ শৰীৰৰ ক্ষতি হ'ব, যি কাম কৰিলে তোমাৰ ভৱিষ্যত বেয়া হৈ যায়,
সেইবিলাক কাম কেতিয়াও নকৰিব মই অনুৰোধ কৰিছোঁ। মনত বহুতো জেদ ৰাখক, তাইক এৰি দিছোঁ, মই এতিয়া সুখতে আছোঁ। নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ মনোযোগ দিয়ক। তাইক দেখাই দিয়া তাইক এৰি তুমি এতিয়া কিমান ডাঙৰ মানুহ হৈছা। সি যেন তোমাক দেখি কেতিয়াও হাঁহিব নোৱাৰে, সি যেন তোমাক দেখি আফচোচহে কৰে, কিয় বা মই তাৰ লগত বিয়া নহ'লোঁ। তাইৰ কাৰণে অলপো দুখী নহ'বা, নিজকে সদায় সুখী বুলি ভাবিবা আৰু নিজৰ কৰ্মবোৰ সদায় মনোযোগেৰে কৰিবা। ভাবিবা সেইটো এটা সপোন আছিল, এতিয়া সাৰ পাইছা শেষ। তুমি সদায় নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ চেষ্টা কৰা, কেতিয়াও দুখী নহ'বা, সদায় মনোযোগেৰে নিজৰ কৰ্মত ব্যস্ত তুমি সফল হ'বাই। এষাৰ কথা আছে, চেষ্টাৰ অসাধ্য একোৱেই নাই। তুমি চেষ্টা কৰি যোৱা, এদিন নহয় এদিন ফল পাবাই, সঁচা। আৰু শেষত মই এটা কথাই কওঁ, মোৰ এই চেনেলটো যদি আপোনালোকক অলপ ভাল লাগিছে তো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। এইটো মোৰ অনুৰোধ থাকিল, আপোনালোক সকলোলৈ প্লিজ কৰি দিব।